হেল্ল' এভৰিৱান, কেনেকুৱা আছে সকলোৱে? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি এটি সৰু ব্লগ লৈ আহিছোঁ, তাকো বহু দিন পিছত। কাৰণ আজিৰ ব্লগটো বনোৱাৰ মেইন কাৰণটো হ'ল আজি বহুত স্পেচিয়েল দিন হয় আমাৰ জীৱনৰ। কাৰণ জীৱনৰ 12টা বছৰ পাৰ কৰিলোঁ, বৈবাহিক জীৱনৰ আমাৰ 12টা বছৰ পাৰ হ'ল আজি। তো খুবেই সুন্দৰ দিন। তাৰপিছত আৰু সেইটো কাৰণে মানে আপ কৰিলোঁ আৰু ব্লগটো বনালোঁ। আৰু বহুত কথাই মনত আজি পৰিছে, ভাল বেয়া সুখ দুখ বহুত স্মৃতি জড়িত হৈ আছে এই 12টা বছৰত। আৰু সুখ যিমান আছে দুখো সিমানে আছে। আৰু বহুত কষ্টত এই 12 বছৰটো গ'ল। বা আমি আগতে ভাড়া ঘৰত আছিলোঁ, বা এটা সৰু 12x12 ৰুমৰ পৰা জীৱন ষ্টাৰ্ট কৰি, দুখন কাঁহী দুটা বাতিৰে জীৱন ষ্টাৰ্ট কৰি আজি এখন ঘৰ হ'ল, দুটাকৈ সন্তান হ'ল। তো এই 12 বছৰে বহুত কিবা কিবি দিলে আৰু বহুত কিবা কিবি হেৰুৱাইছোঁ। এনেকুৱা নহয় যে প্ৰত্যেকটো দিন সুখত গৈছে, প্ৰত্যেকটো দিন ফূৰ্তিত গৈছে, কেতিয়াবা আমাৰ দুখো আছে। তো সেনেকেই পাৰ হ'ল। আৰু ভগৱানে যিখিনি দিছে সেইখিনিতে বহুত সন্তুষ্টি, বা যিখিনি পাইছোঁ মানে সেইখিনিতে বহুত মানে হেপী হয়। আৰু সদায় হেপী থাকিবলৈ চেষ্টা কৰিম, আৰু যেন সদায় ভগৱানে এনেকৈ আমাক ৰাখে। আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। আৰু আমি কেক কাটিলোঁ, আৰু বহুত বিশেষ মানে ডাঙৰকৈ নাই পতা, বা বহুত মানুহ হেৰি কৰা নাই, নিমন্ত্ৰণ নাই কৰা। কাৰণ ছোৱালীৰ এক্সাম চলি আছে আৰু চবৰে এক্সাম আছে চলি। তো সেইটো কাৰণে আমি কেইটা আৰু মোৰ ওচৰতে লাগি থকা দুজনী বাইদেউ আছে, ওচৰত মানে চুবুৰীয়া। তেওঁলোকে মোৰ প্ৰত্যেকটো সুখ দুখৰ মানে লগৰী হয়, বা সুখ দুখতে মোৰ থাকে, বা প্ৰত্যেকটো মই বিপদত মোক ছাপোৰ্ট কৰে। তো সেইটো কাৰণে তেওঁলোক আৰু আমি সেনেকৈ চাহ একাপ মানে হেৰি কৰিলোঁ, আৰু মই খালোঁ আৰু চবে লগ হৈ। আৰু ভিডিঅ'টো কেনেকুৱা হৈছে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈকে এইখিনিয়ে, টাটা বাই বাই।